এটা নতুন ভিডিঅ'ৰ সৈতে মই মনোজ কুমাৰে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ এটা মন্দিৰৰ গেটৰ সন্মুখৰ পৰা। বাহিৰত যে দেখিছে পাৰ্কিংবোৰ, আজি যথেষ্ট ভিৰ হৈ আছে, সোমবাৰ। আৰু তাৰ মাজতে দেখা পাইছোঁ কিছুমান গাড়ীত ফুল সজ্জাৰে ভৰপূৰ হৈ আছে। অনুমান কৰিব পাৰিছিলোঁ হয়তো মন্দিৰৰ ভিতৰত কোনো বিবাহ সম্পন্ন হৈ আছে। মোৰ লগৰজনে বাইকখন পাৰ্কিং কৰিব গৈছে, সেয়েহে মই ভাবিলোঁ আপোনালোকৰ সৈতে কিছু কথা শ্বেয়াৰ কৰোঁ আৰু কিছুমান দৃশ্য দেখাওঁ। মন্দিৰটো বহু পুৰণি বুলি অনুমান কৰিব পাৰি। আৰু চাৰ্চ কৰি গম পালোঁ 1912 চনতে স্থাপিত কৰা এই মন্দিৰটো, যাৰ নাম হৈছে গোকৰ্ণনাথেশ্বৰা টেম্পল, যি কানাডা ভাষাত নাম ৰখা হৈছে। আৰু মন্দিৰটো আছে কৰ্ণাটক ষ্টেটৰ মেংগালোৰ চহৰৰ একেবাৰে মাজমজিয়াত, আৰু যাৰ নাম সহজ ভাষাত দি ৰখা হৈছে শ্ৰী কৃষ্ণ কোডুৰলি টেম্পল। আজি লগৰটোৰ জন্মদিন আছিল, সেয়েহে ভগৱানৰ আশীষ বিচাৰি গৈ মন্দিৰত উপস্থিত হ'লোঁ। আৰু এটা কথা কওঁ, এই মন্দিৰটোৰ ভিডিঅ' মোৰ ফেচবুক আৰু ইউটিউবত আগতেও আপলোড কৰা আছিলে। সেয়া আছিল দুৰ্গা পূজাৰ সময়। আৰু এই ভিডিঅ'টো আজি এইকাৰণেই প্ৰস্তুত কৰিছোঁ যে নৰ্মেল দিনতনো মন্দিৰটো কি পৰিৱেশত থাকে, কিমান এটা শান্তি পৰিৱেশ, তাকেই দেখাবলৈ আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। সঁচাকৈ মন্দিৰটো দেখি এনে লাগে যেন প্ৰতিটো বস্তু সোণৰে নিৰ্মিত হৈ আছে। প্ৰতিটো সৰুৰ পৰা ডাঙৰলৈ প্ৰতিটো মূৰ্তি সোণালী ৰঙৰ, খুব সুন্দৰ এটা মন্দিৰ। গতিকে দেৰি নকৰি বলক মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। আৰু এইখিনিতে কওঁ, মন্দিৰৰ যি মূল বন্তি প্ৰজ্বলন ঠাই, তাত কোনো মোবাইল ফোনৰ ব্যৱহাৰ কৰা নহয়। গতিকে মই দুখিত সেই ঠাইখিনি আপোনালোকক দেখাব নোৱাৰোঁ। আৰু মন্দিৰৰ পাছফালে যি সৰু বৰ মূৰ্তি আছে, যি সৰু বৰ ঠাই আছে, বিভিন্নজন দেৱ দেৱতাৰ যি মূৰ্তি সুন্দৰভাৱে বনাই ৰাখিছে, সেইবোৰ উপভোগ কৰিলোঁ। সঁচাকৈ এটা সুন্দৰ পৰিৱেশ, এটা সুন্দৰ ঠাই উপভোগ কৰি খুব ভাল লাগিল। আপোনালোকে কমেণ্ট কৰি জনাবচোন ভিডিঅ'টো চাই কেনে পাইছে। আৰু সকলোবোৰ যেতিয়া দুৰ্গা পূজাৰ সময়ত আহিছিলোঁ, এইবোৰ চোৱা হোৱা নাছিল, যিহেতু মানুহৰ যথেষ্ট ভিৰ হয়, যথেষ্ট সমাগম হয়। আৰু ভিতৰত সোমাই ভিডিঅ' কৰি এইবোৰ চোৱাৰ মানে সেই সময়ত কোনো কল্পনাই কৰিব নোৱাৰি, মানুহৰ ইমানেই ভিৰ হয়। গতিকে কোনো এটা নৰ্মেল দিনত গ'লে সকলোবোৰ সুন্দৰভাৱে চাব পাৰি, আৰু আপোনালোককো সেয়েহে আজি সুন্দৰভাৱে দেখাব পাৰিছোঁ। মূল দুৱাৰৰ সন্মুখতেই আছে এয়া বন্তি প্ৰজ্বলনৰ আৰ্হিত ওখ শৃংগ। এনেদৰে সকলোবোৰ ঠাই চাই মেলি বাহিৰত ওলাই আহি দেখিলোঁ যথেষ্ট গৰম, আৰু সেয়া গৰমৰ চোততে ভিডিঅ' বনাই আছোঁ। আৰু সেয়া পাছফালে যে দেখিছে এটা বিবাহ ভৱন, মই যে কৈছিলোঁ বিবাহ সম্পন্ন হৈ আছে বুলি, তাৰে ভিৰ হৈ আছে মানুহৰ। আৰু এনেদৰে ভিডিঅ' বনাই থাকোঁতে ওচৰত মানুহ এজনে আহি ক'লে তেওঁ এটা ফেমিলিক ফটো মাৰি দিব লাগে। ফটো মাৰি দিলোঁ, তাৰপাছতে লগৰজনক দুই এখন ফটো মাৰি দিলোঁ, আৰু এনেদৰে আমাৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আৰু এটা ৰিকুৱেষ্ট কৰোঁ, যদি আপোনালোকে ফেচবুকত চাই আছে ভিডিঅ'টো, তেতিয়াহ'লে পেজটো ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট কৰিব।